নমস্কাৰ, মোৰ অন্যতা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সৰুতে আমি প্ৰত্যেকেই পঢ়িছিলোঁ বিহু ৰচনাত মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়, নহয়নে? আৰু তেতিয়া বুজি পোৱা নাছিলোঁ কিয়নো ভোগালী বিহু বুলি কোৱা হয়। আচলতে এইখিনি ভোগৰে সময়, শাক চব্জিৰ পৰা আৰম্ভ কৰি একেবাৰে মাছ মাংস মাছ পুঠিলৈকে একোৰে অভাৱ নহয়, নহয়নে? আৰু এয়া বিহু বুলি বৰপিঠা বনাই আছোঁ মই, আনফালে আকৌ মায়ে তিলপিঠা বনাই আছে। আপোনালোকেও চাগে বিহু বুলি নিশ্চয় যা যোগাৰ কৰি আছে ঘৰত, নহয়নে? আৰু ঘৰ চৰ চাফা কৰি দুপৰীয়া সময়ত পিঠা বনালোঁ। তাৰপিছত মোৰ কলেজৰ কামখিনি আছে, মানে অলপ দিন আগত প্ৰি ফাইনেল হৈ গৈছে ছেকেণ্ড ইয়েৰ ষ্টুডেণ্টৰ। সিহঁতৰ মাৰ্কছবোৰ কলেজত ছাবমিট কৰিব লাগে, সেইকাৰণে ধুমধাম বহীখিনিও চাইছোঁ। উপায় নাই আৰু কামটো কৰিবই লাগিব। আৰু বিহুলৈ আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ বিহু বুলি। সকলো যেন ভালে কুশলে থাকে তাৰে কামনা কৰিলোঁ। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে প্লিজ লাইক কৰি দিবচোন আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম, বাই।